মন্দিৰৰ ভগৱানক আপুনি পূজা কৰিলেও লাভ নাই। পূজা কৰক সেইজনক যিয়ে আপোনাৰ সুখৰ মুহূৰ্তত নহয়, দুখৰ পূজা পঢ়িওৱাত আপোনাৰ লগত থাকি আপোনাক সাহস দিয়ে। আপুনি জীৱনত হয়তো এইটো কাম প্ৰায়ে কৰে যে আপুনি আপোনাৰ তেজৰ সম্পৰ্কক বাদ দি অন্যৰ লগত সম্পৰ্কৰ ওপৰতহে বেছি বিশ্বাস ৰাখে। মানুহে জীৱনত সকলো সম্পৰ্ক অটুট ৰাখিব চেষ্টা কৰিব লাগে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে আপুনি অইন মানুহৰ কথা শুনি নিজৰ তেজৰ সম্পৰ্কৰ মাজত ফাট মেলিবলৈ দিয়ে। আমি সকলোৱে জানো যে আমাৰ জীৱনৰ প্ৰাথমিক শিক্ষাৰ ঘাই খুঁটা আমাৰ ঘৰখন। মানুহে জীৱনত শিক্ষা গ্ৰহণ কৰিব লাগে ভাল মানুহ হোৱাৰ লগতে নিজক কৰ্ম সংস্থাপনৰ বাবে। উচ্চ শিক্ষিত হৈ যদি আমি আমাৰ ঘৰখনক পাহৰি অন্ধ হৈ স্বাৰ্থৰ পিছত দৌৰি ফুৰো, তেনেহ'লে সেই শিক্ষাৰ জীৱনত কোনো মূল্য নাই। আমি জীৱনত দাতাকৰ নহ'ব নোৱাৰো, যিয়ে প্ৰয়োজনত নিজৰ চৰ্মকো দান কৰিছিল। আমি দানবীৰ শিপী হ'ব নোৱাৰো, যিয়ে ভোকত কলকলাই থকা বাজ আৰু পাৰ চৰাইৰ পেট পূৰ কৰিবলৈ নিজৰ মঙহকো কাটি দান কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। আমি ৰজা হৰিশ্চন্দ্ৰও হ'ব নোৱাৰো, যিয়ে মুনি বিশ্বামিত্ৰক দিয়া প্ৰতিশ্ৰুতি ৰক্ষাৰ্থে নিজৰ পত্নী তথা সন্তানকো বলিদান কৰিছিল। কিন্তু আমাৰ ওচৰত যদি 10 টকা থাকে, তাৰে 5 টকা দি হ'লেওতো আমি প্ৰয়োজনীয়জনক কিছু পৰিমাণে সহায় কৰিব পাৰো। সেয়াহে সঁচা অৰ্থত দানী ব্যক্তি। ডাঙৰ ডাঙৰ অট্টালিকাত থকাসকলে, ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলেতো থকাৰ বাবেহে দান কৰে, কিন্তু সৰুতকৈও সৰু উপাৰ্জনৰ মানুহে যেতিয়া দান কৰিবলৈ ইচ্ছুক হ'ব, সেইজনেহে প্ৰকৃতাৰ্থে কৰ্ণ, হৰিশ্চন্দ্ৰ আৰু কত যে ইতিহাসৰ পাতত জিলিকি থকা দানবীৰ। জ্ঞানীসকলে কয় মূৰ্খৰ আগত মৌনতাই শ্ৰেয়। আমি সদায় এইটো কথা মনত ৰখা দৰকাৰ যে কষ্ট দিয়াজনতকৈ কষ্ট সহ্য কৰোঁতা বেছি অন্যায়ৰ কাম। যদি আপুনি ভুল কৰা নাই, তেতিয়াহ'লে তাৰ প্ৰত্যুত্তৰ দিয়ক, আপোনাৰ কামেৰে, কথাৰে নহয়। আপোনাৰ বেয়া চিন্তা কৰাজনক আপুনি শাস্তি দিয়াৰ প্ৰয়োজন নাই। আপুনি আপোনাৰ কাম সৎপথত কৰি যাওক। অযথাতে আপোনাৰ বেয়া চিন্তা কৰাজনৰ বিচাৰ নেদেখাজনৰ ওপৰত এৰি দিয়ক। জীৱনটো হ'ল এখন ৰঙীন কিতাপ। ইয়াৰ ভিতৰত থকা ৰঙেৰে আমি নিজৰ জীৱনটো সজাওঁ। কিন্তু এই ৰংসমূহৰ ভিতৰত আপুনি আপোনাৰ জীৱনটো কি ৰঙেৰে সজাব বিচাৰে, সেইটো আপোনাৰ কৰ্মৰ ওপৰত নিৰ্ভৰ। কাৰণ কলা ৰঙে কেৱল অন্ধকাৰকহে সূচায়। গতিকে অন্ধকাৰক জীৱনৰ পৰা আঁতৰাই জীৱনটোক বাকীবোৰ ৰঙেৰে ৰঙীন কৰি পোহৰাই তোলক। মানুহৰ গাৰ ৰঙৰ ওপৰত তেওঁৰ ব্যক্তিত্ব নিৰ্ভৰ নকৰে, নিৰ্ভৰ কৰে তেওঁৰ মানসিক চিন্তাৰ ওপৰত। জীৱনৰ অতি দীঘলীয়া যাত্ৰাত কলা ৰঙৰ এজন ব্যক্তিয়ে হয়তো আপোনাৰ মনৰ মলিনতা আঁতৰাই জীৱনটো সুন্দৰ কৰি তোলাত আপোনাক সহায় হ'ব পাৰে।